নমস্কাৰ বন্ধুসকল আপোনালোকলৈ মই আজি লৈ আহিছোঁ কম্পিউটাৰ নলেজৰ কেইটামান কুৱেশ্যন আনসাৰ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু কিমানৰ ভিতৰত কিমান পায় সেইটো আপোনালোকে জনাব। 10টা কুৱেশ্যন আছে, 10টা কুৱেশ্যনৰ ভিতৰত কিমান পায় আপোনালোকে কমেণ্ট বক্সত জনাব। এইটো মোক টেষ্ট নম্বৰ 15ৰ এনসাৰ কিয় হয়। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই ভিডিঅ'টো কম্পিউটাৰ নলেজৰ ওপৰত আলোচনা কৰা হৈছে। তো আজিকালি সকলো পৰীক্ষাতো কম্পিউটাৰ নলেজৰ কুৱেশ্যন আহে, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে স্কিপ নকৰাকৈ চাব। প্ৰথম কুৱেশ্যনটো লৈছোঁ, কি দিছে? এবেকাছ ৱাজ দ্য ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ, মেকানিকেল কম্পিউটাৰ, ইলেক্ট্ৰনিক কেলকুলেটৰ, মেকানিকেল কেলকুলেটৰ। এনচাৰটো কি হ'ব? এনচাৰটো হ'ব মেকানিকেল কেলকুলেটৰ। এনচাৰটো হ'ব মেকানিকেল কেলকুলেটৰ। তো আপোনালোকে দেখা পাইছে এইটো এটা এবেকাছৰ চিত্ৰ। এবেকাছৰ দ্বাৰা আমি মেথছৰ যিকোনো যোগ বিয়োগ আৰু স্থানীয় মান নিজা মানৰ বিষয়ে ভালদৰে জানিব পাৰোঁ। নেক্সট কুৱেশ্যনটো লৈছোঁ। নেক্সট কুৱেশ্যন দিছে, ইফ ইন কম্পিউটাৰ 16 bits are used to specify address in a RAM, the number of address will be 2166556 any of the above. এনচাৰটো কি হ'ব আমি চাওঁ। আপোনালোকে এনচাৰটো কমেণ্ট কৰি যাব। এইটো হ'ব 65536। এনচাৰটো হ'ব বি এইটো। তো আমি ৰেম মানে কি, ৰেম মানে ৰেমৰ ফুল ফৰ্ম কি আহিব পাৰে কুৱেশ্যন আনচাৰত। আপোনালোকে কম্পিউটাৰ নলেজত ৰেম মানে কি আহিব পাৰে? ৰেম মানে ৰেণ্ডম এক্সেছ মেমৰি। আৰু ৰেণ্ডম এক্সেছ মেমৰিটো এনেকুৱা থাকে, কম্পিউটাৰত এনেকৈ লগোৱা থাকে, ভিতৰত থাকে। এইটো ৰেম যিমান বেছি হ'ব আপোনাৰ কম্পিউটাৰ সিমানে স্পীড হ'ব আৰু বহুতকেইটা প্ৰগ্ৰাম একেলগে চলাব পাৰি। মোবাইলত যেনেকৈ ৰেম বেছি হ'লে সুবিধা হয়, স্পীড বেছি যেন বাঢ়ে, তেনেকৈ কম্পিউটাৰৰ একে ৰেম বেছি হ'লে স্পীড বাঢ়ে। নেক্সট কুৱেশ্যনটো লৈছোঁ, ইনষ্ট্ৰাকশ্যনছ এণ্ড মেমৰি এড্ৰেছ আৰ ৰিপ্ৰেজেণ্টেড বাই চাৰ্টাৰ কোড, বাইনাৰী ৱৰ্ড, পেৰিটি বিট। এইটো কি হ'ব? এনচাৰটো হ'ব বাইনাৰী কোড। বাইনাৰী মানে কি? বাইনাৰী কিয় কৈছে? বাইনাৰী মানে কম্পিউটাৰে আমাৰ যিবিলাক ABCD বা 1 2 3 4 আমি ইনষ্ট্ৰাকশ্যন দিওঁ, সেইবোৰ কম্পিউটাৰে বুজি নাপায়। কম্পিউটাৰে অকল 0 আৰু 1হে বুজি পায়। সেইকাৰণে এই দুটা কাৰণে বাইনাৰী বুলি কৈছে। বাইনাৰীত দুটা আখৰ থাকে, 0 আৰু 1। কম্পিউটাৰ 0 আৰু 1হে বুজি পায়। তো বাইনাৰীত আপোনালোকে কুৱেশ্যন আহিব পাৰে, 0ক বাইনাৰীত কি বুলি কয়, বা ডেচিমেলত যদি 4 হয় বাইনাৰীত কিমান হ'ব, বা যদি ডেচিমেলত আমি এলফাবেটত যদি ই হয় বাইনাৰীত কিমান, কম্পিউটাৰ কি বুজি পাব? এইটো আছে এনেকুৱা। এইবিলাক চাৰ্ট আপোনালোকে মনত ৰাখিব, এইবিলাক কেতিয়াবা দিয়ে। তো আপোনালোকে যদি ভিডিঅ'টো চাৰ্টটো মনত ৰাখিব বিচাৰে, তেনেহ'লে ভিডিঅ'টো পজ কৰি আপোনালোকে চাৰ্টটো লিখি ল'ব। চাৰ্টৰ পৰা আপোনালোকে মাজে মাজে কুৱেশ্যন আহে। নেক্সট কুৱেশ্যনটো লৈছোঁ, দ্য টাৰ্মিনেল ডিভাইচ that function as a cash register, computer terminal and OCR reader is the data collection terminal, OCR register terminal, video display terminal, POS terminal. এনচাৰটো কি হ'ব? মানে কি কৈছে? POS terminal। এনচাৰটো হ'ব POS terminal। যিবিলাক দোকানত ধৰক কেছ ৰেজিষ্টাৰ, তাতে কি থাকে, কম্পিউটাৰ টাৰ্মিনেলত কি থাকে, এটা এনেকুৱা মেচিন থাকে যিটোক আমি POS terminal বুলি কওঁ। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে অনলাইন শ্বপিং কৰাতে। আমি ATM কাৰ্ডে যেতিয়া শ্বপিং কৰোঁ তেতিয়া এইটো মেছেজ দেখা পাইছে। এই মেচিনটোক কি বুলি কয়? POS terminal। POS terminal ফুল ফৰ্মটো জানি ল'ব। POS terminal ফুল ফৰ্ম হৈছে পইণ্ট অফ চেল টাৰ্মিনেল। পছৰ ফুল ফৰ্ম এইটো আহিব পাৰে, আপোনালোকে জানি ল'ব, পইণ্ট অফ চেল টাৰ্মিনেল। নেক্সট কুৱেশ্যনটো লৈছোঁ, এ ছেট অফ ফ্লিপ-ফ্লপছ ইণ্টিগ্ৰেটেড টুগেদাৰ ইজ কল্ড। ফ্লিপ-ফ্লপ ইণ্টিগ্ৰেটেড একেলগে কি বুলি কয়? এইটো এনচাৰটো কি হ'ব? ৰেজিষ্টাৰ বুলি কোৱা হয়। নেক্সট, এ পিপুল অফেন কল ডেছ এছ দ্য ব্ৰেইন অফ কম্পিউটাৰ ছিষ্টেম। ব্ৰেইন অফ কম্পিউটাৰ ছিষ্টেম বুলি কোনটোক কোৱা হয়? তলৰ কণ্ট্ৰল ইউনিট, এৰিথমেটিক লজিক ইউনিট, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, ষ্ট'ৰেজ ইউনিট। এইটো এনচাৰটো কি হ'ব? আমি চাওঁ এনচাৰটো চেণ্ট্ৰেল প্ৰচেছিং ইউনিট মানে CPU।
CPU দিব পাৰে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট বা CPU ফুল ফৰ্ম লিখিব দিলে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ALU এৰিথমেটিক লজিক ইউনিট আপোনালোকে শ্বৰ্ট ফৰ্মত দিব পাৰে CU কণ্ট্ৰল ইউনিট শ্বৰ্ট ফৰ্মবিলাকো মনত ৰাখিব এইটো হ'ল চেণ্ট্ৰেল প্ৰচেছিং ইউনিট CPU এৰিথমেটিক লজিক ইউনিট ALU আৰু কণ্ট্ৰল ইউনিট CU তো এইখিনি আছিল এইটো কি হয় চেণ্ট্ৰেল প্ৰচেছিং ইউনিট কোনটো কয় এইটো মেচিনটোক চেণ্ট্ৰেল প্ৰচেছিং ইউনিট বুলি কয় কম্পিউটাৰ ব্ৰেইন মানে এইটোতে চব কাম চলি থাকে আৰু এইটো হ'ল CPU ইয়াক কি কয় মনিটৰ ইয়াক কি কয় কিবৰ্ড এইটো কি কয় মাউচ কেতিয়াবা ছবি দেখুৱাই আপোনালোকক এই নামো সুধি দিব পাৰে এইটো কি এইটো কি এইটো কি এইটো কি CPU মনিটৰ কিবৰ্ড মাউচ মনত ৰাখিব আৰু এৰিথমেটিক লজিক ইউনিট মানে কম্পিউটাৰৰ ভিতৰত যিবিলাক লজিকেল ইনষ্ট্ৰাকশ্যন দিওঁ আমি যোগ বিয়োগ পূৰণ হৰণ সেইবিলাক ইনষ্ট্ৰাকশ্যন দিওঁ সেই এৰিথমেটিক লজিক ইউনিটে কণ্ট্ৰল কৰি আমাক ডিছপ্লে কৰে হৈছে নেক্সট কুৱেশ্যন হুইচ ইজ ইউজড ফৰ মেনুফেকচাৰিং ক্লিপ মেনুফেকচাৰিং ক্লিপত কি ব্যৱহাৰ কৰা হয় বাছ কণ্ট্ৰল ইউনিট ছেমি কণ্ডাক্টৰ A and B অনলি এনচাৰটো চাওঁ আমি এইটো হ'ল ছেমি কণ্ডাক্টৰ যিবিলাক মেনুফেকচাৰিং ক্লিপ থাকে তাতে ছেমি কণ্ডাক্টৰ ব্যৱহাৰ কৰা হয় কাৰণ কম্পিউটাৰটো ভালে থাকিবলৈ যদি আমি সম্পূৰ্ণ মানে ছেমি কণ্ডাক্টৰ মানে অৰ্ধপৰিবাহী যদি সম্পূৰ্ণ পৰিবাহী কণ্ডাক্টৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ কম্পিউটাৰটো জ্বলি যোৱাৰ সম্ভাৱনা বেছি থাকে সেইকাৰণে ছেমি কণ্ডাক্টৰ ব্যৱহাৰ কৰা হয় এইবিলাক কি বুলি কোৱা হয় মেনুফেকচাৰিং ক্লিপ এনেকুৱা এটা থাকে ছেমি কণ্ডাক্টৰ নেক্সট এইটো হ'ল 8 নম্বৰ কুৱেশ্যন দ্য ভেলু অফ ইজ বিট ইন হেভেন ইজ এনচাৰটো কি হ'ব 5 হেভেনৰ বিট অফ হেভেন ভেলু কিমান হয় 5 হয় নেক্সট 9 নম্বৰ হৈছে দ্য ফাৰ্ষ্ট কম্পিউটাৰ ইন্ট্ৰডিউচড ইন নেপালত প্ৰথম কম্পিউটাৰটো কি ব্যৱহাৰ কৰা গৈছিল কনচেপ্টটো হ'ব IBM 1401 মনত ৰাখিব নেপালত প্ৰথম কম্পিউটাৰ ব্যৱহাৰ কৰা হৈছিল এইটো IBM 1401 নেক্সট কি দিছে ইনষ্ট্ৰাকশ্যন ইন কম্পিউটাৰ লেংগুৱেজ কনষ্টিট অফ কম্পিউটাৰ লেংগুৱেজত কি থাকে ইনষ্ট্ৰাকশ্যন দিবলৈ অপকড অপাৰেণ্ট বোথ অফ এবাভ নান অফ এবাভ এনচাৰটো কি হ'ব both of above the opcode is instruction that execute by the CPU and the operand is the data or memory location used to execute the instruction opcode কি হৈছে CPU যিবিলাক এক্সিকিউট কৰা নিৰ্দেশনা থাকে সেইটো opcode চলায় আৰু অপাৰেণ্ডে সেই অপাৰেণ্ডে কি কৰে সেই এক্সিকিউট কৰিবলৈ যি ব্যৱহৃত ডাটা মেমৰি অৱস্থান বুজায় এই দুটা কোডে আমাক লাগে ইনষ্ট্ৰাকশ্যন দিবলৈ কম্পিউটাৰত নেক্সট নাই আৰু এইখিনি আছিল থেংক ইউ ফৰ ৱাচিং এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক আৰু সকলোলৈ শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ বন্ধু বান্ধৱী সকলোৱে কৰিব পাৰে থেংক ইউ